যেতিয়া আপোনালোকে বিচাৰকৰ্তা পঢ়িব, অ'কে, বুক অফ জাজ, লাষ্ট চেপ্টাৰ, লাষ্ট ভাৰ্ছ, 21 অধ্যায় 25 পদ, সেই সময়ত ইজৰাইলৰ মাজত কোনো ৰজা নাছিল, সেয়ে যিহকে ভাল দেখিছিল তাকেই সিহঁতে কৰিছিল। সেই সময়ত ইজৰাইলৰ মাজত কোনো ৰজা, মানে কোনো লিডাৰ, কোনো মেণ্টৰ বা লিডাৰ নথকাৰ কাৰণে লোকবিলাকে যিহকে ভাল দেখিছিলে তাকেই কৰিছিলে। গোটেই বুক অফ জাজ আপোনালোকে যেতিয়া পঢ়িব, আপোনালোকে দেখিব যি সময়ত ইজৰাইলৰ মাজত কোনো ৰজা নাছিল, মানে কোনো লিডাৰ নাছিল, সেই সময়তে লোকবিলাকে যিহকে ভাল দেখিছিলে তাকেই কৰিছিলে, যি ভাল লাগিছিলে তাকেই কৰিছিলে, আৰু ঈশ্বৰৰ দৃষ্টিত বাৰে বাৰে ভুল কৰি আছিলে। ঈশ্বৰৰ দৃষ্টিত যি ভাল নহয় তাকেই কৰি আছিলে। আৰু যি সময়ত লোকবিলাকৰ মাজত এজন লিডাৰ আছিল, এজন নেতা আছিল বা এজন জাজ আছিল, সেই সময়তে লোকবিলাকে ঈশ্বৰক সেৱা কৰিছিলে, জীৱিত ঈশ্বৰক সেৱা কৰিছিলে। আৰু যি সময়ত সেই লিডাৰজনৰ মৃত্যু হৈ যায় বা লিডাৰজন নাথাকে, তেতিয়াই লোকবিলাকে যিহকে ভাল দেখিছিলে তাকেই কৰিছিলে। মাই ব্ৰাদাৰ্ছ এণ্ড ছিষ্টাৰ, আপোনালোকৰ জীৱনতো, আমাৰ জীৱনতো যদি কোনো লিডাৰ নাথাকে, কোনো নেতা নাথাকে, মানে কোনো মেণ্টৰ নাথাকে, কোনো ব্যক্তি যিজন নাথাকে, আমাৰ দৃষ্টিত হয়তো আমি যি ভাল দেখিম তাকেই কৰিম। যিবিলাক ব্যক্তিৰ জীৱনত মেণ্টৰ নাই বা লিডাৰ নাই, সেইবিলাক ব্যক্তি সদায় সেইটোৱেই কাম কৰিবলৈ ভাল পায় যিটো কাম তেওঁলোকৰ দৃষ্টিত ভাল দেখে। চ' মাই ফ্ৰেণ্ডছ, এই ভিডিঅ'ৰ যোগেদি মই আপোনালোকক ক'বলৈ বিচাৰিছোঁ, হেভ এ মেণ্টৰ, হেভ এ লিডাৰ। অ'কে, আজি যি সমাজত আমি আছোঁ, বহুত যুৱক যুৱতীবিলাকে নিজৰ পিতৃ মাতৃকে সন্মান নকৰে। নিজৰ পিতৃ মাতৃকে সন্মান নকৰে, তো লিডাৰক কেনেকৈ সন্মান কৰিব, ৰাইট? পিতৃ মাতৃৰ কথা নুশুনে। যিজন পিতৃ মাতৃয়ে তেওঁলোকক লালন পালন কৰি ডাঙৰ দীঘল কৰিছে, যিগৰাকী মাতৃয়ে তেওঁলোকক জন্ম দিছে, যিগৰাকী পিতৃ আৰু মাতৃয়ে মানে সেই ব্যক্তিক লালন পালন কৰিছে, তেওঁলোকৰ কথাই সেইজন আজিকালি যুৱক যুৱতীবিলাকে শুনিবলৈ টান পায়। লিডাৰৰ কথা কেনেকৈ শুনিব? আৰু যিবিলাক ব্যক্তিৰ জীৱনত কোনো মেণ্টৰ নাথাকে নহয়, ছাকচেছফুল হ'বৰ কাৰণে বহুত টাইম লাগি যাব সিহঁতক। কিন্তু যিবিলাক ব্যক্তিৰ জীৱনত এজন মেণ্টৰ থাকে, মাই ফ্ৰেণ্ডছ লিচন, যিজন ব্যক্তিৰ জীৱনত এজন মেণ্টৰ থাকে, সেইজন ব্যক্তি ছাকচেছফুল হ'বৰ কাৰণে যিকোনো এৰিয়াত ছাকচেছফুল হ'বৰ কাৰণে বৰ বেছি টাইম নালাগিব, যিমান সেইজন ব্যক্তিক লাগিব যাৰ জীৱনত কোনো মেণ্টৰ নাই। অ'কে, ডিফাৰেঞ্চটো বুজিব প্ৰিয়সকল। যিকোনো এৰিয়াত আপুনি ছাকচেছফুল হ'বলৈ বিচাৰিছে, সেই এৰিয়াত এজন মেণ্টৰ, এজন লিডাৰ আপোনাৰ প্ৰয়োজন আছে, আৰু সেইজন লিডাৰে হয়তো আপোনাক হেল্প কৰিব টু এচিভ ছামথিং ফৰ ইয়ৰ লাইফ। বুজি পাইছে? বুক অফ জাজ আপোনালোকে পঢ়িব। বুক অফ জাজ 21টা চেপ্টাৰ আছে, আৰু আপোনালোকে বাৰে বাৰে চাব যে ইজৰাইলৰ লোকবিলাকে বাৰে বাৰে ভুল কৰিছিলে, বাৰে বাৰে ঈশ্বৰৰ দৃষ্টিত যি ভাল নহয় তাকেই কৰিছিলে, কাৰণ তেওঁলোকৰ মাজত কোনো লিডাৰ নাছিল, তেওঁলোকৰ মাজত কোনো জাজ নাছিল। কিন্তু যেতিয়াই তেওঁলোকৰ জীৱনত কোনো জাজ আহি গ'ল, ঈশ্বৰে তেওঁলোকৰ জীৱনত এজন জাজ পঠিয়াই দিয়ে, তেওঁলোক ঠিক হৈ যায়। কিন্তু যেতিয়াই সেইজন ব্যক্তিৰ জাজজনৰ মৃত্যু হৈ যায় বা বিচাৰকৰ্তাজনৰ মৃত্যু হৈ যায়, আকৌ তেওঁলোকে ভুল কৰিবলৈ আৰম্ভ কৰি দিয়ে। So my brothers and sisters, this is very simple message for you. Have a mentor if you want to be successful in any area. Have a mentor, okay? Have a mentor. Respect your leader, okay? Respect your leader who teach you the word of God, okay? Maybe God has put him in your life to bless you. You have been praying, and maybe God heard your prayer and God sent someone as a leader to bless your life, but you are not respecting your leaders. Okay? Respect your leader. Honor your leader. Okay? May God bless you.